তো গেছ অন্য মহিলাকে আপোনাক খোৱা বনাইছোঁ বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ কিন্তু আজি দি দিলোঁ মানে সেই আপোনাৰ কি বুলি কয় সেইটো এই ভেলাঘৰৰ পৰাই দিয়াই নাছিলোঁ আজি দি দিলোঁ আজি এইটো শিৱ পূজাত আহোন কৰিও আছে ভিডিঅ'টো বনাব ভিডিঅ'টো আজি বঢ়িয়াকৈ বনাই দিলোঁ মাইকৰ এটা আহিছে মাইকটো দি কৰিছোঁ বৰ্তমান বেকগ্ৰাউণ্ডটো বন্ধ হৈ গৈছে বৰ্তমান শুনা গৈছে মোৰ মাতটো পূৰাকৈ ডাঠ হৈ গৈছে এতিয়া বৰক মন্দিৰটো পালোঁগৈ হয় মই হিমাংশু শৰ্মা আমাৰ বিদিত ব্লকাৰ আৰু আমি যাই আছোঁ বৰ্তমান এতিয়া শিৱ মন্দিৰলৈ আৰু তাত আমাৰ ল'ৰাবিলাকে চব কাম কৰি আছে আমাৰ ৰং দি আছে চাফা কৰি আছে আৰু আমি এতিয়া বৰ্তমান তাত যাই আছোঁ আমি কি কি দেখুৱাব পাৰোঁ আপোনালোকক চাই থাকক আৰু আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ আমাৰ 23 তাৰিখে কিমান তাৰিখ আছে 26 ফেব্ৰুৱাৰী আমাৰ শিৱ মন্দিৰ শিৱ পূজা আছে আপোনাৰ নাগৰা মাতিছোঁ আমি তাত নলবাৰীত আপোনালোকক আহিবলৈ নিমন্ত্ৰণ জনালোঁ আপোনালোকে আহিব আৰু এতিয়া বৰ্তমান যাই আছোঁ আমি পালোঁৱে আমি আৰু গাইছ এইটো মন্দিৰ যোনটো শিৱ মন্দিৰত আমাৰ পূজাখন পাতিম মানে আমাৰ গাঁৱত মানে শিৱ মন্দিৰ সেই এটা আছে দুটা আছে এটা পুৰমুখত আছে আৰু এটা এইটো আৰু আমি মানে বছৰে মানে পুৰমুখতে পাতি থাকোঁ আৰু এইবাৰ আমি যিহেতু গাঁৱৰে মন্দিৰ সেইটো গাঁৱৰে মন্দিৰ এতিয়া সৰুকে ইয়াতো কাম পাতিম ইয়াতে আহিব নাগৰাৰ নাম মাতিছোঁ আমি গোটেই গাঁৱৰ চলি মাৰ লগ লাগি আৰু এই মাত্ৰ জাষ্ট কামটো সমাপ্ত কৰি দিলে আহোন বহুতটা চলি আহোন এতিয়া ভাত খাবলৈ গৈছে আৰু আহিব এই ৰং চং মাৰিছে এইবোৰ এইটো মন্দিৰ আমাৰ কেমেৰা পাৰ্চন হিমাংশু শৰ্মাৰ দেখুৱাই আছে চলি আহিলে দেখুৱাই দিম কাম চাম কৰি আছে এইবাৰ চাফা কৰি ইয়াতে কলপুলি উঠিব আৰু ইয়াতে খোৱা লোৱা হ'ব আৰু ইয়াতে আপোনাৰ নাগৰাৰ নাম হ'ব এইখিনি জেগাত চাব পাৰে আৰু এইপিনে চাব পাৰে আমি বঢ়িয়াকৈ চাফা আমি বঢ়িয়া কৰিছোঁ আমি হিমাংশু শৰ্মা এইভাগে আমাৰ ৰাতুল শৰ্মা আৰু এইটো হৈছে বঢ়িয়াকৈ এটা নদী বৈ গৈছে কালজা নদী আৰু এইটো আমাৰ এইখিনি এৰিয়াত তিনিটাকে মন্দিৰ আছে এটা হৈছে শিৱ মন্দিৰ আৰু এটা হৈছে মনসা মন্দিৰ আৰু এটা হৈছে জগন্নাথ মন্দিৰ আৰু বঢ়িয়াকৈ ইয়াত ঘাট এটা আছে বঢ়িয়াকৈ কৈছিলা নকলে একো তো এই লাইনৰ কামে কৰি ইয়াতে এইটো মন্দিৰ দেখাব পাৰিছে আৰু এইজোপা গছ বঢ়িয়াকৈ মই ইমানখিনি দেখুওৱা নাছিলোঁ মই জাষ্ট ভলগহে বনাই আছিলোঁ কিন্তু এইবোৰত আমাৰ গাঁৱৰ এটা সৌন্দৰ্য দেখুৱাই দিছোঁ আৰু আমাৰ কেৱল এতিয়া মতা হৈছে আপুনি মোৰ পাছে পাছে হয় ইয়ালৈ আৰু এইখন এখন অংকন বাহিও আছে এইটো হৈছে পানীৰ খোৱা চাপ্লাই ইয়াতে পানী খাব পাৰে আৰু যদি কেতিয়াবা খানা খায় লগৰ চলিহঁত কিবা হ'লে ইয়াতে খায় বঢ়িয়াকৈ চৌকা টৌকা আছে চাব পাৰে আৰু এতিয়া ভিডিঅ'টো ইয়াতে অলপমান ৰাখি দিছোঁ চলিহঁত আহক চলিহঁতক আমি দেখুৱাই আছোঁ কাম চাম কৰা এইটোৱে মন্দিৰ এইটোৱে মন্দিৰটো বঢ়িয়াকৈ ৰং চং মাৰিছে আৰু শিৱ মন্দিৰটো অলপ জুম কৰি দিয়া পাৰিলে শিৱটো জুমটো হ'বনে জুম কৰি দিয়া এইটোৱে শিৱ মন্দিৰ চাব পাৰে হ'ব এতিয়া ভিডিঅ'টো ইয়াতে এণ্ডিং কৰি দিয়া মোক দেখুৱাই দিয়া এইবাৰ আমাৰ মাজত বিতুপন শৰ্মা আছে শুনকচোন নুশুনে তো সেয়ে আৰু এতিয়া বঢ়িয়াকৈ ভ্লগটো এণ্ডিং কৰি আমাৰ লগত জেঠা আছে নামটো কি আছিলে পাহৰি গ'লোঁ নামটো কি আপোনাৰ কমলেশ্বৰ খুৰা আছে আপুনি ইয়াৰ মন্দিৰৰ বিষয়ে কিবা এটা ক'ব নেকি মন্দিৰত এখন শিৱ পূজা পাতিছোঁ 26 ফেব্ৰুৱাৰীত আপুনি কিবা ক'ব নেকি ইয়াত কৈ দিয়ক মই কি ক'ম এনে কৈ দিয়ক আৰু মন্দিৰটো ভাল হৈছে আপুনি আহিব নাগাৰাম নাম আছে নাগাৰামটো কৈ দিছোঁ ক'ত আহিব পূৰ্ণিমা নাম 26 ফেব্ৰুৱাৰী হ'ব আপুনি আহিব যাওক আৰু এই কেমেৰা পাৰ্চন দেখুৱাই দিয়া ইয়াতে কেমেৰা পাৰ্চন হিমাংশু শৰ্মা দেখুৱাই দিয়া চ' নাগাৰা নাম মাতিছোঁ নাগাৰা নামটো মই ঠিকনাটো কৈ দিছোঁ নাগাৰা নামটো আহিব আপোনাৰ নলবাৰীৰ অচ্যুত হালৈ আহিছে স্ক্ৰীণত দেখুওৱা হৈছে এইটো মই ফটো এটা দিছোঁ বঢ়িয়াকৈ অচ্যুত হালৈৰ চাব পাৰে এইটো দেখুৱাই দিছোঁ আৰু এই নাগাৰ নাম গাব আহিব বঢ়িয়াকৈ সেইটোৱে আৰু এতিয়া বঢ়িয়াকৈ ব্লগটো অলপমান ষ্টপ কৰি থৈ দিওঁ আহুনো আহি আছে দেখুৱাই দিম বন্ধ কৰক তো আমাৰ ইয়াত শিৱ পূজা যি হ'ব ইয়াতে ভাত খোৱা হ'ব তো আমাৰ ভাত ৰান্ধিব আমাৰ অমীয় শৰ্মা তোমাৰ মামা হয় তো কিবা ক'বা নেকি একো নকওঁ কিবা এটা কৈ দিয়া আৰু নকয় নেকি আপুনি এনে আপোনাৰ কি মানে আপোনাৰ কিমান মান এক্সপিৰিয়েঞ্চ আছে মামাৰ অলপ লাজুকী মানে ইয়াৰ জকানামটো হৈছে মাগুৰ আপুনি কবাই দেখেই মাইটাং
হ'ব এতিয়া এবাৰ ষ্টপ কৰি দিয়া আৰু গাইছ অলপমান মন্দিৰৰ পৰা ওলাই আহিলোঁ অলপমান এনে অলপ গাঁৱৰ ফালে ওলাই আহিলোঁ মানে চলিমান ভাত খাব গৈছে 4টা বাজিছে বৰ্তমান আমি ভাত চাত খাইলোঁ হিমাংশু দা আৰু মই অকণমান গাঁৱৰ ইপিনে আহিছোঁ চিনি পাব ৰাস্তাটো যদি গাঁৱৰ মানে চাইছে দিয়ক আৰু গাইছ বঢ়িয়াকৈ ইয়াত হিচাপ কৰি চলি মানে কি লাগে পইচা পাতি তো ভিডিঅ'টো এতিয়া এণ্ডিং কৰিম বুলি ভাবিছিলোঁ এতিয়া এণ্ডিং কৰি ভিডিঅ'টো গোটেইখিনি দেখালোঁ আৰু দেখাম আপোনালোকে পৰহিদিনা মানে 26 ফেব্ৰুৱাৰীত আৰু আমাৰ মাজত 4জন মানে 4জন ব্যক্তি আছে দেখাই দিছোঁ মানে আমাৰে গাঁৱৰ তো শিৱ পূজাৰ বিষয়ে কিবা এটা ক'ব নেকি শিৱ পূজাটোতো আমাৰ মানে কিবাই আৰু কি বুলি কয় এইটো ভালকে মই নাজানোহে ৰাজহুৱা পূজা বছৰত একবাৰ কৰে উৎসৱটো আৰু কৰি আৰু ভাল লাগে ভাং চাং অলপ খায় জুচি অলপ আৰু 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 আমাৰ মাজত মানে আমাৰ শিৱ পূজাটো মানে যাৰ ৰান্ধব ভাত মানে ভাতৰ ৰান্ধনি দেখুৱাই দিছোঁ এইটো হৈছে মামা অমিয় শৰ্মা কিবা কবি নেকি সেইদিনা প্ৰসাদ থাকিব আপোনাৰ খুটা থাকিব ভাত থাকিব নিৰামিষ খানা হ'ব আলুৰ দম থাকিব দালি তৰকাৰী এইখিনিয়ে হ'ব সেইদিনা আৰু আমাৰ মাজত এজন বিশেষ ব্যক্তি আছে নাম হৈছে অমূল্য শৰ্মা অমৰানন্দ শৰ্মা ছিংগাৰ হয় একদম গান চান গাই থাকে আৰু দেখুৱাই দিছোঁ কিবা ক'ব কিবা কম মানে যোৱা বছৰ আমি সেইটো মন্দিৰত কৰিছিলোঁ শিৱ পূজা এইবাৰ এইটো মন্দিৰত কৰিম বুলি ভাবিছোঁ আমাৰ যিবিলাক এতিয়া উঠি অহা ল'ৰা ছোৱালীবিলাকৰ লগতে আগৰ চামৰ ল'ৰাবিলাকো থাকিব বহুতখিনি গাঁৱৰ সমাজ আমি মিলি জুলি এইটো পূজা ভাগ আগবঢ়াম আৰু তাৰ কাৰণে সকলোকে আমাৰ পূজা ভাগলৈ আহিবলৈ নিমন্ত্ৰণ জনালোঁ লগতে ভাতৰো আয়োজন চলি তাতো মাতিছোঁ নিমন্ত্ৰণ দিলোঁ তাৰপিছত মাহ প্ৰসাদ হ'ব চাহ পানী হ'ব বুট মাহ প্ৰসাদ হ'ব আৰু প্ৰসাদ হ'ব তাৰ কাৰণে খাবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ আৰু এইটোৱে আৰু নাগৰা নাম আছে আমাৰ ইয়াতে নলবাৰী নাগৰা নাম পাঠকজনৰ নাম কি আছিল বাৰু অচ্যুতলৈ নাগৰা নাম আপোনালোকে চাব ভালে পাব আৰু আহিলে আমিও উৎসাহিত হ'ম আৰু লগতে মই যিটো মহাদেৱৰ মানে মই গান গাওঁ বুলি কয় কাৰণে এফাকি গান গাব ওলাইছোঁ আৰু তাৰ কাৰণে মহাদেৱ আহিছে ডুমবৰু বজাইছে অ হৰি ভিক্ষানো মাগিছা কি আর ভিক্ষা মই মাগা নাই হেমবন্ত ৰাজা মাগিছো তোমাৰ জি এইখিনি গালো আৰু ধন্যবাদ আৰু আমাৰ মাজত আছে মানে কেমেৰা পাৰ্চন সুৰজ শৰ্মা দেখুৱাই দিছোঁ সুৰজ শৰ্মা কিবা ক'ব নেকি আপুনি মানে মই কোনোবা লগ পোৱাৰ আশাৰে আমাৰ আৰু ব্লগটো বঢ়িয়াকৈ ইয়াতে এণ্ডিং কৰি দিম হ'ব মানে বহুত লাম্বা হৈ গ'ল